নগাঁৱতো আৰম্ভ কোভিড-19 ভেকচিন। দৈনিক 200 জনক দিয়া হ'ব কোভিড-19 ভেকচিন। সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কোভিড-19 মহামাৰীৰ ভেকচিন আৰম্ভ হৈছে সমগ্ৰ দেশজুৰি। শনিবাৰে সমগ্ৰ দেশৰ লগতে নগাঁৱতো আৰম্ভ হৈছে কোভিড-19 টীকাকৰণ। শনিবাৰে নগাঁও জিলা উপায়ুক্ত কবিতা পদ্মনাথনৰ উপস্থিতিত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় কোভিড-19 টীকাকৰণ। নগাঁৱত প্ৰথম দিনা 100 জনক প্ৰদান কৰা হয় কোভিড-19 ভেকচিন। আজি 101 বেনিফিচিয়াৰিজে আজি ভেকচিনেশ্যন পাব। লগতে এনেকুৱা ঠাই আছে, এটাটো হ'ল গুৱাহাটী মেডিকেল কলেজ আৰু এখন আছে নগাঁও চিভিল হস্পিটেল, যাৰ পৰা টু-ৱে কমিউনিকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াও স্থাপিত কৰা হৈছে, যাতে তেখেতলোকেও গম পায় কি ইয়াত কেনেকুৱা প্ৰক্ৰিয়াটো চলি আছে। এইটো নগাঁৱত কেইজনক দিয়া হ'ব আজি প্ৰথম দিনা? এতিয়া নগাঁও জিলাত 200 মানুহ দিয়া যাব, য'ত 100 মানুহ আমাৰ BP চিভিল হস্পিটেলত 100 মানুহ পাব আৰু 100 বেনিফিচিয়াৰিজ কঠীয়াতলী ব্লক ক্লিনিক পাব। দুটা ছেশ্যন ছাইট কৰি দিয়া গৈছে নগাঁও। হয়, প্ৰতিটা যি ছেশ্যন ছাইট বুলি কোৱা যায়, প্ৰতিটা ছেশ্যন ছাইটত 100কে বেনিফিচিয়াৰিজ ডেইলি দিয়া হ'ব। ডেইলি যিখিনি দিনত আমাৰ ছেশ্যন ছাইটটো প্লেন কৰা যাব, প্ৰতিটা দিনত তাত এটা ছাইটত 100 মানুহকে দিয়া যাব। যি আমাৰ প্ৰট'কলটো আহিছে, অবজাৰ্ভেশ্যন কাৰণে আমি 20 মিনিট কাৰণে ৰাখিব লাগে। চ' বেজি দিয়াৰ লগে লগে 20 মিনিট কাৰণে তেওঁলোকে অবজাৰ্ভেশ্যন কাৰণে তাৰপিছত প্ৰথমে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক কোভিড ভেকচিন প্ৰদান কৰা হয়। নগাঁও জিলাত দৈনিক 200 গৰাকীকৈ লোকক কোভিড ভেকচিন প্ৰদান কৰা হ'ব বুলি অৱগত কৰে জিলা উপায়ুক্ত কবিতা পদ্মনাভনে। নগাঁৱৰ পৰা পৰিস্মিতা শইকীয়াৰ ৰিপৰ্ট, অসম সংবাদ। এনেকুৱা এক সময় আছিল যি সময়ত জীৱনৰ সৈতে যুঁজি হাৰি গৈছিলোঁ। কৰি থকা চাকৰিটো হঠাৎ গুচি গৈছিল। সন্তানহীনতাৰ বাবে স্বামীয়েও বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছিল। আপুনিও যদি এনেধৰণৰ সমস্যাৰে ভাৰাক্ৰান্ত, তেনেহ'লে একেবাৰে পলম নকৰি যোগাযোগ কৰক কাশ্যপ জ্যোতিষালয়ৰ গ'ল্ড মেডেলিষ্ট জ্যোতিষী ডক্টৰ কল্যাণ প্ৰসাদ শৰ্মা। ফোন নম্বৰ 9864853454 অথবা 6002870801।